बस নাই তো হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু গাইজ বহুত দিন ভিডিঅ' দিয়া নাই, আমাৰ চেনেলটো বহুতখিনি ডাউন হৈ গৈছিল আৰু বহুত দিন আমি ভিডিঅ' দিয়া নাই। বহুতৰে প্ৰব্লেম, মোৰো অলপ মানে এক্সিডেণ্ট হৈছিল আঙুলিত, বহুত দিন ভিডিঅ' দিব পৰা নাই গাইজ। তাৰ বাবে বহুত চৰি গাইজ। কি কয়, আজি আমি দীৰ্ঘেশ্বৰী মন্দিৰত আহিলোঁ। এটা সৰু মানে গান এটা শ্বুটিং কৰিলোঁ। শ্বুটিং প্ৰায় আধা আধি শেষ হ'ল আৰু এটা লোকেশ্যনত যাম লাষ্ট, সেইটো লোকেশ্যনত গোটেই কমপ্লিট হৈ যাব শ্বুটিং। তো বহুতখিনি ভাল লাগিল, শ্বুটিংখিনি কৰিলোঁ। দেখুৱাই দিম কেনেকুৱা কি কৰিছোঁ শ্বুটিং। তাৰপিছত এতিয়া মানে আমাৰ মেইন এক্ট্ৰেছ আৰু হেৰিক দেখাই দিওঁ। হৈছে মানে এইটো হৈছে আমাৰ ৰাহুল আৰু এইটো নমস্কাৰ। কৃষ্ণা। কৃষ্ণা এইফালে আহা তুমি। ইয়াৰ মানে তো কৃষ্ণাৰো আজি মানে সৰুকৈ ভৰিত কিবা এটা প্ৰব্লেম হৈ গ'ল। এও মানে কি কয় নলবাৰীৰ পৰা আহিছে আমাৰ শ্বুটিঙলৈ, বহুতখিনি ভাল লাগিছে। আৰু এইটো আৰু এইটো হৈছে ৰাহুল। ৰাহুল, আজি কেনেকুৱা লাগিল তোমাৰ এইখিনি কৰি কিনে শ্বুটিংখিনি? ভাল লাগিল, বহুত বেছি ভাল লাগিল। আজি প্ৰায় ৩-৪ মাহৰ পিছত আজি আমি আৰু কাবাৰ ভিডিঅ' কৰিবলৈ আহিলোঁ। আমাৰ চেনেলটো আৰু মানে ষ্টাৰ্ট কৰিছোঁ, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইমান দিন বন্ধ হৈ আছিল ইমান দিন, বহুতে পাহৰিয়ে গৈছে চাগে। প্লিজ যাতে নটিফিকেশ্যন নাপালেও যাতে যদি মানে নটিফিকেশ্যন নাপায়ও তেতিয়াহ'লে চেনেল চাব, আমাৰ মানে নটিফিকেশ্যন নাযাব পাৰে। আজিৰ পৰা আমাৰ ভিডিঅ' কৰা আৰু ষ্টাৰ্ট হৈ যাওঁ। আমি মানে ডেইলি এতিয়া মানে ভিডিঅ' কৰা ষ্টাৰ্ট কৰিম। ডেইলি মানে কভাৰ চং আমি ডেইলি দিব নোৱাৰিম, 2-3 দিনৰ মূৰত মানে আমি কভাৰ চং এটা দিয়াৰ বাবে চেষ্টা কৰিম আৰু এইখিনি ভাবিছোঁ আৰু দিম বুলি। আৰু এতিয়া নতুনকৈ যে পাপনদাৰ গানটো আহিছে, সেইটো কাৰণত আমি ভিডিঅ' এটা কৰিলোঁ বৰ্তমান। আৰু সেইটো ভিডিঅ'টো কেনেকুৱা লাগে চাব, চাই এটা লাইক কমেণ্ট আৰু চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু আমাক আগবাঢ়ি যোৱাত যাতে সকলোৱে অলপ ইবাগে হা আউগে হা কেমেৰা দেখি নজনাকে। আৰু আমাৰ হৈছে এইটো শ্বুট লোকেশ্যন আজিৰ। এইটো ইয়াতে আমি গোটেই শ্বুটিংখিনি ইয়াতে আমি কৰিছিলোঁ, এইখিনি জেগাতে। আৰু এইবিলাক আৰু ইয়াতে ভৰিত কিবা অলপ হৈ গৈছে, তথাপিও আহিছে আৰু নলবাৰীৰ পৰা। তো বহুত ভাল লাগিছে। এইফালে তোমাৰ নামটো কি আছিলে? এইফালে আহিছে ধেমাজি। তো গুৱাহাটীত থাকে ধেমাজি, হ'লেও বহুতখিনি মানে হেল্প কৰিছে। আৰু এই চাইডে আহিছে কৃষ্ণা আৰু এই চাইডে আহিছে ৰাহুলৰো এইফালে ভৰিত হেৰি হৈছে, ক্ৰাছ হৈ আছে। তাৰপৰা মানে কি কৰিছিলা কৈ দিয়াচোন। ৰিহাৰ্চেল কৰোঁতে অলপ মানে আমাৰ ওচৰতে পাছাত লাগি গ'ল, তাৰপিছত একদম ঠেকেটা খাই গ'ল। নাই বহুতখিনি ধেমালিৰ মাজত আমাৰ কভাৰ চংটো আজি কমপ্লিট হ'ল মানে আৰু অলপ কাম বাকী আছে, বেছি বাকী আছে। এণ্ডিঙৰ কাম অলপ বাকী আছে আৰু ষ্টাৰ্টিঙৰ অলপমান বাকী আছে কাম। এইখিনি কামেই বাকী আছে। এইটো বেলেগ এটা লোকেশ্যনত যাই কৰিব লাগিব। গোটেই ভিডিঅ'টো এটা লোকেশ্যনত নোলায় আৰু গোটেই এটা লোকেশ্যন যদি দেখাওঁ তেতিয়া ভাল নালাগিব। তো এটা বেলেগ লোকেশ্যনত গৈ কিনে এইখিনি কমপ্লিট কৰোঁ নেকি? তো এইখিনিয়ে আৰু ভিডিঅ'টো ছাপোৰ্ট কৰিব আৰু এইটো ভিডিঅ'ত যিমানখিনি পাৰে। আমি ভিডিঅ' দিবলৈ পুৰা চেষ্টা কৰিম আজিৰ পৰা আৰু আমাৰ চেনেলটো আৰু ষ্টাৰ্ট হৈ গ'ল। তো এইখিনিয়ে, তো আজিৰ ব্লগটো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো তিল দেন টাটা।